হে গাইজ, আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ ঘৰৰ পৰা। আজি পুৱাই পুৱাই মই এনেকৈ ওলাই গৈ আছোঁ এখন দোকানৰ অপেনিঙত। আজি মানে আমাৰ ঘাঁহিগাঁৱত নতুনকৈ এখন মোবাইলৰ দোকান খুলিব আৰু তাৰে অপেনিঙত আজি মই গৈ আছোঁ। আৰু এনেকৈ ইয়াত মই আহি পালোহি এতিয়া। আৰু ইয়াৰ আটাইতকৈ ভাল কথাটো কি জানেনে বাৰু? আপোনালোকৰ হাতত যদি এটকাও পইচা নাথাকে আৰু আপোনালোকে যদি এটা ভাল স্মাৰ্টফোন কিনিব বিচাৰে, তেন্তে আপোনালোকে আহিব পাৰে আমাৰ গহপুৰ ঘাঁহিগাঁৱতে থকা বৰা ইলেক্ট্ৰনিক্সত। ইয়াত আপোনালোকে জিৰ' ডাউন পে'মেণ্টত যিকোনো মোবাইল ফোন কিনি লৈ যাব পাৰে। লগতে ইয়াত টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন আদিকে ধৰি সকলোবোৰ ইলেক্ট্ৰনিক বস্তুৱে উপলব্ধ। আপোনালোকৰ বাবে মই ইয়াৰ ডিটেইলছ, কণ্টেক্ট নম্বৰ, এড্ৰেছ সকলোবোৰ কমেণ্টত পিন কৰি দিম, আপোনালোকে এবাৰ চেক কৰিব পাৰে। আপোনালোকে আকৌ নাভাবিব যে মই ইয়াত প্ৰমোশ্যন কৰি আছোঁ বুলি। প্ৰমোশ্যন কৰিব পৰাকৈ ইমান ডাঙৰ ইউটিউবাৰ নহয় মই। এই ভিডিঅ'টো বনোৱা কাৰণ এইটোৱে যে মই ইয়াত নিজে থাকোঁ আৰু ভাবিলোঁ যে আজি অপেনিঙৰ দিনটোত আপোনালোককো দেখাই দিওঁ। কেতিয়াবা যদি আপোনালোকেও সময় সুযোগ পাই ইয়ালৈ এপাক আহিব, লগ পাম, ভাল লাগিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। লগ পাম নেক্সট ভিডিঅ'ত। মই জানিব খোজো তোমাৰে পৰা মোৰ